গাইছ আজি আহিছোঁ মানে খনিকপুথি নামঘৰলৈ। গুড মৰ্ণিং গাইছ। এতিয়া মানে উঠিলোঁ একদম, এইটো মই বাইকখন উলিয়ালোঁ গাইছ। এয়া দেখিছোঁ আহি পাই গ'লে চিদ্ধিকাৰ ঘৰ। সেয়া বাহিৰতে ৰৈ আছোঁ, তাইক ওলাবলৈ কৈছিলোঁ। সেয়া তাইক দেখিছোঁ কথা পাতি আছে। এতিয়া গাইছ মানে ইয়াৰ পৰা ওলাই যাওঁ, বাইক সোমোৱাই নাই, বাহিৰতে থৈ দিছোঁ মানে। সেয়া নামঘৰ পাই গ'লো, ইয়াত ধূপ আৰু তেলৰ পেকেট লৈ লৈছোঁ। আজিকালি চাকি ভিতৰত নজ্বলাই তেলটোকে দি দিয়ে মানুহে। অলপ বৰষুণ আহি গ'লে তিতিলোঁ, বাইকখন ৰখালোঁ, এতিয়া নামঘৰ ভিতৰত সোমাই যাওঁ। আৰু এলে চকেই ৰৈ আছে, ঘৰৰ ভিতৰতে সোমাইছোঁ। ইয়াতে এতিয়া ধূপ জ্বলাই লওঁ আৰু ভিতৰতে নাম গাই আছে, মানুহ বহি আছে পুৰা। এয়া ধূপ জ্বলাই লওঁ। এয়া চিদ্ধিকাও বহি আছে দেখিছে। এয়া সেয়া কৰি লওঁ। এতিয়া মানে চাহ খাবলৈ আহিছোঁ। এয়া কল আৰু চাহ দিছে। সেয়া আমি এতিয়া বহি আছোঁ। সেয়া নামঘৰ বাহিৰতে অকণ বহিছোঁ, মানে চুয়া পিন্ধি অহা নাই কাৰণে বাহিৰতে বহিছোঁ। দেখিছাও আৰু মানুহ বাহিৰতে বহি আছে। আৰু এয়া নামঘৰ ভিতৰ ভাগ অকণ উঠি আহিয়ে দেখুৱাই দিছোঁ। ভাদ মাহত গাইছ বহুত মানুহ হয়, এতিয়াও মানুহ অলপ হৈছে। এতিয়া ভিতৰলৈ সোমাই যাওঁ, মানে প্ৰসাদ দিছে গাইছ। এয়া ভিতৰত বহি ল'লোঁ আৰু এলে চক বহি আছে, আৰু এইটো মই দেখিছে। এতিয়াও প্ৰসাদ দিছে আৰু গাইছ, খাওঁ প্ৰসাদ। এয়া পায়স দিছে আৰু ঘৰমী প্ৰসাদো দিছে আৰু লৈ যাওঁ আৰু এলে গাইছ দেখিছে পানী খাই আছে আৰু এতিয়া চব মানুহ গৈছে আৰু আমিও যাওঁ আৰু বৰষুণ দি আছে কাৰণে অকণ বহি লওঁ। এতিয়া যাওঁ আৰু বাইকখন লৈ আহোঁগৈ। সেয়া বাইক ৰখাই থোৱা আছে আৰু বোকাই হৈ গ'ল, এতিয়া উলিয়াওঁ বাইকখন। এতিয়া গাইছ ঘৰ যাওঁ আৰু আহিয়ে ঘৰ পাই গ'লো। আজিলৈ বাই, থেংক ইউ ছ' মাছ।